वेलकम टू माय यूट्यूब चैनल लिओ आसामिज कमेडी ब्लग्स। तो गाइस सकलोके मैं आज अन्य এটা ব্লগ চলে আপোনালোকক স্বাগতম জনাইছো। মানে আজি আপোনালোকক কথা এখন দেখাবলৈ আনিছো। আজ মোৰ লগত আছে আজি কস্তুৰী। এয়া কস্তুৰী অকণমান কেমেৰাটো ভাল হৈছে কাৰণ মই কেমেৰা বেলেগ লগাইছো আজি, মানে বেলেগ এটা মোবাইল ইউজ কৰিছো। আপোনালোকৰ কাৰ কাৰ বাৰু ইউটিউব চেনেল আছে প্লিজ কমেন্ট কৰি জনাবচোন। কি নাম তোমাৰ? কি নাম তোমার? হাসি আছে কি নাম? তো কি কলিতা? কি কলিতা? কি কলিতা? এই কলিতা তো কি কলিতা তোমার নাম? ক'ত ঘর তোমার? ক'ত ঘর? কলগুড়ি। ক'ত ঘর? ক'ত ঘর? কলমারি। বাৰ নাম কি তোমাৰ? ভায়লিনা। আৰু মাৰ নাম? তাৰপিছত পাপাৰ নাম কি কলিতা? জন বাবা। জন বাবা কলিতা পাপাৰ নাম। আৰু বাবাৰ নাম কি বাবা? আৰু মোৰ নাম কোন বাবা? মানে গাইস এর বাক মানে ভায়লিনা আমার ভায়লিনা থাকে মামাহাতৰ ঘৰত। আৰু তাই মামাহাতৰ গাঁও মানে কলৰগুৰিৰ কথা কৈছে, পুঠিমাৰি কলৰগুৰিৰ কথা কৈছে তেওঁ তাই। তো আমাৰ গাঁওখনৰ নাম ডালিমৰ পিঠা তাই ক'ব নাজানে। আমাৰ গাঁওখনৰ নাম কি এতিয়া দেখো? আমাৰ গাঁওখনৰ নাম ডালিমৰ পিঠা। ডালি পিঠা কি? ডালি পিঠা ডালিমৰ পিঠা। ডালিমৰ পিঠা বুলিব আংগি বেয়া দিয়ক। কক নাটক চাবা গৈছা? কক নাটক চাবা গৈছা? নাটক ক'ত চাবা গৈছা? কিমান মানুহ আছে? নাটক ক'ত চাবা গৈছা? ক'ত চাবা গৈছা নাটক সেইটো কোৱাচোন। এখন কি রকম দৌড়িছে একেবারে। তো গাইস আজি ভিডিওটো ইমানেই আছিল। ভাল লাগিলে প্লিজ লাইক কৰিব। আৰু আপোনালোকৰ যদি কোনোবা ইউটিউব চেনেল আছে তেনেহ'লে প্লিজ মোক এটা কমেণ্ট কৰি দিব। যদি আপোনালোকৰ ইউটিউব চেনেল আছে মই নিশ্চয় আপোনালোকক ছাবস্ক্ৰাইব বেক দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ কমেণ্ট বক্সত এটা কমেণ্ট লিখি দিব যে মোৰ ইউটিউব চেনেল আছে বুলি। মই আপোনালোকক নিশ্চয় ছাবস্ক্ৰাইব বেক দিম যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তো গাইছ আজি ভিডিওটো ইমানেই আছিল।